অসম হাইস্কুল শেষান্ত পৰীক্ষাৰ ঘোষিত ফলাফলে ইতিমধ্যে দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী অঞ্চলত সফলতাৰ বন্যা বৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণই নহয় ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। তাতকৈ ডাঙৰ খবৰ, গৰৈমাৰীৰ আল-আমিন ইছলামিক মডেল বিদ্যালয়খনৰ তাবিবুল হক নামৰ এজন ছাত্ৰই ইতিমধ্যে অসমৰ ভিতৰতে ৯ম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমি তেওঁক শুভেচ্ছা জনাইছোঁ আৰু তেওঁক আজি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীকে ধৰি গণ্যমান্য ব্যক্তিসকলে কি ধৰণে শুভেচ্ছা জ্ঞাপন কৰে, আহক আমি তালৈ আগবাঢ়ি যাওঁ। আল-আমিন মডেল স্কুল গৰৈমাৰী, এখন স্কুলৰ পৰাই আমাৰ এইবাৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯ নম্বৰ স্থান গ্ৰহণ কৰিছে। গতিকে আমি তেওঁলৈ শুভেচ্ছা জনাইছোঁ। এই স্কুলখনৰ পৰিৱেশ আমি দেখুৱাইছোঁ।